দিলে নাইম পোলে নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লে আজি এটা ঘৰতে ব্লগ বনাম বুলি ভাবিলো সেইকাৰণে ষ্টাৰ্ট কৰিছো ব্লগটো তো শুই উঠিলো বৰ্তমান মুখ ধুলো এতিয়া গা ধুমগে গা ধুই ডাইৰেক্ট যাম ডিউটি গা পা ধুই কাপোৰ কানি পিন্ধি ৰেডি এতিয়া জোতাযোৰ পিন্ধি লওঁ তাৰপিছত চাহ তাহ কিবা খাই আৰু যাম আৰু এতিয়া চাহটো খাই লৈ নিকল পড়তে হে पैसा कमाने চাহ অলপ দে বনাব লাগিব গৰম পানীকে অলপ দে খাই লওঁ চাহ খাবলৈ যদি ৰখি দিওঁ তেতিয়াহ'লে ডিউটিলৈ যাবলৈ টাইমটো দেৰি হৈ যাব সেইকাৰণে গৰম পানীকে খাই লওঁ ৰাতিপুৱা টাইমত মানে মোৰ ভাত খোৱাৰ অভ্যাস নাই জলপান খোৱাৰো অভ্যাস নাই সেইকাৰণে মই গৰম পানী বা চাহ যিহে হওক খাই গুচি আহোঁ ডিউটিলৈ চাহ খোৱালে দেৰি হ'ব ন ডিউটিলৈ যিহেতু ওলাই আহিলোঁ গতিকে ভাবিলোঁ কি বৰনামঘৰটো একপাক দেখাই দিওঁ বৰনামঘৰৰ কাষতে আমাৰ ঘৰ সৌ দোকানখনৰ পিছফালেই যিটো ঘৰ সেইটোৱে আমাৰ ঘৰ এইটো আমাৰ বৰনামঘৰ হয় বহুত ডাঙৰ হয় নামঘৰটো আৰু নামঘৰটোৰ কাষতেই দুখনকৈ LP স্কুল আছে এয়া দেখিছে আপোনালোকে আৰু LP স্কুলৰ কাষতেই আমাৰ এই ঘৰলৈ অহা ৰাস্তাটো আছে এইটো হৈছে আমাৰ ভণ্টিৰ ঘৰ আৰু সৌজনী মোৰ ভাগিন হয় আই মানুহ চুং এটা দেহি হে নাইম পোলে যাওঁ দেই বাই বাই
এয়া মেৰমুখ বুধবৰী বজাৰ তিনিআলি। সোঁফালে বজাৰলৈ সোমাই যোৱা ৰাস্তা আছে আৰু এইখন আমাৰ দোকান। আগতে ফাৰ্মেচী আৰু পিচিও আছিলে, এতিয়া আমাৰ দোকান হ'লগৈ সেইখন। আমাৰ দোকানৰ ওচৰতে অকণ ৰখি দিছোঁ। মোৰ লগৰ আৰু এজন আছে, মানে জুমন বুলি কয়, আমাৰ গাঁৱৰে ল'ৰা। সিও আহি আছে, দুয়োটা একেলগে যাম। গাড়ীৰ কাৰণেও ৰখি দিছোঁ আৰু তাৰ কাৰণেও, সেইকাৰণে দোকানৰ ওচৰতে অলপ ৰখি দিছোঁ আৰু। আহি নাৰায়ণপুৰ পাই গ'লোহি। দেখিছে পাঞ্জাৱ নেশ্যনেল বেংক, তাৰ কাষতে আমাৰ দোকানখন। এখন দেখিছে আয়ুষ লিখা আছে, সেইখনেই আমাৰ দোকান। এতিয়া নামি যাওঁ ডিউটিত জইন কৰিবলৈ। সৰু গলিটো যে দেখিছে, সেইটোৱে আমাৰ ৰেষ্টুৰেণ্টলৈ সোমাই যোৱা ৰাস্তা, আৰু মই তাতে থাকোঁ। এখন এতিয়া খুব বাহিৰত উলিয়াই থৈ আহিবলৈ।